ইংৰাজী বিদ্যালয়ত খালী আছে শিক্ষকৰ পদ ৪,৩৩০টা পদ খালী উচ্চ ইংৰাজী বিদ্যালয়ত এই ৪,৩৩০টা পদৰ নিযুক্তি বন্ধ ৰাখিছিল চৰকাৰে ৩,৮৩০টা পদ মুকলি কৰি দিব চৰকাৰে চলিত মাহৰ শেষলৈ প্ৰকাশ পাব বিজ্ঞাপন সংৰক্ষণ আইন মানি হ'ব নিযুক্তি হাইস্কুলৰ ৭২১টা পদ সংৰক্ষিত আছে পাৰ্বত্য প্ৰাৰ্থীৰ বাবে অনুসূচিত জনজাতিৰ পাৰ্বত্য প্ৰাৰ্থীৰ বাবে সংৰক্ষিত এই পদ এনেদৰে বিধানসভাত অৱগত কৰিলে শিক্ষামন্ত্ৰীগৰাকীয়ে বিদ্যালয়সমূহত শিক্ষকৰ খালী পদ থকা বিষয় সম্পৰ্কে আমি অৱগত আৰু সেইকাৰণে অধ্যক্ষ মহোদয় এই খালী পদসমূহ পূৰণ কৰাৰ কাৰণে আমি এলানি ব্যৱস্থা গ্ৰহণ কৰিছোঁ যোৱা ৭ ডিচেম্বৰ তাৰিখে কেবিনেটে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে যে বিদ্যালয়সমূহত আমাৰ মাধ্যমিক পৰ্যায়ত যিসমূহ কন্টেক্সুৱেল টিচাৰ আছিলে এই কন্টেক্সুৱেল টিচাৰৰ এগেইনষ্টে ৪,৩৩০টা আমাৰ পদ ফ্ৰিজ কৰি ৰখা হৈছিলে কাৰণ এইটো ফাইনেন্সিয়েল নিউট্ৰেলিটিৰ কাৰণে শিক্ষকটো আমাৰ আছেই কিন্তু কন্টেক্সুৱেলত আছে ৰেগুলাৰ পোষ্টত নাই এতিয়া ইয়াৰ ভিতৰত দেখা গ'ল যে বহু সংখ্যক পোষ্ট ইছেঞ্চিয়েল পোষ্ট অন্য হাতেদি যিসমূহ পদ খালী আছে সেই খালী থকাৰ ভিতৰত যথেষ্ট সংখ্যক ইণ্টাৰমিডিয়েট পোষ্ট আমাৰ যিসমূহ মাধ্যমিক বিদ্যালয় কিন্তু তাত ক্লাছ 6, 7, 8 সেকশনটো থকাৰ কাৰণে ইণ্টাৰমিডিয়েট টিচাৰ্ছ তাত আছে আৰু ইণ্টাৰমিডিয়েট টিচাৰৰ এতিয়া এপইণ্টমেণ্ট হাইস্কুলসমূহত বন্ধ আছে গতিকে এই পদখিনিও খালী আছিলে এতেকে ইয়াৰ এটা ৰেচনেলাইজেশ্যন কৰি